নমস্কাৰ বন্ধুসকল, অসম বিকাশ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, ভাৰতৰ দৰে এখন দেশ য'ত আমাৰ গাঁৱত, আপোনাৰ চহৰত বা ফুটপাথত হেজাৰ হেজাৰ মানুহ বাস কৰে, যিসকলে হয়তো দুবেলা দুমুঠি ভাতো ভালকৈ খাবলৈ নাপায়, তেনে এখন দেশত এজন আঁতৰ ব্যৱসায়ীৰ ঘৰত প্ৰায় ৩০০ কৰোৰ টকা, হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে, প্ৰায় ৩০০ কৰোৰ টকা, ২৭ কেজি সোণ আৰু ৩০০ চাবি উদ্ধাৰ হৈছে। আপুনি হয়তো ভাবিলেও সোনকালে উলিয়াব নোৱাৰিব যে ৩০০ কৰোৰ টকাত কিমানটা শূন্য থাকে। जो बक्से भर भर के नोट मिली है, नोट, उसके बाद भी ये लोग यही कहेंगे कि ये भी हमने ही किया है। साथियों, आप कानपुर वाले तो बिजनेस को, व्यापार कारोबार को अच्छे से समझते हैं। 2017 से पहले भ्रष्टाचार का जो इत्र उन्होंने पूरे यूपी में छिड़क रखा था, वो फिर सबके सामने आ गया है। এজন ব্যক্তি, নাম তেওঁৰ পীয়ুষ জৈন, উত্তৰ প্ৰদেশৰ এইজন আঁতৰ ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ হৈছে এইখিনি বিশাল সম্পত্তি। এক গোপন সূত্ৰৰ পম খেদি যেতিয়া GSTৰ এটা দলে এই লোকজনৰ ঘৰত তালাচী চলায়, তেতিয়া প্ৰথমে তেওঁলোকৰ চকুত একো ধৰাই পৰা নাছিল। প্ৰথমে আলমাৰী, লকাৰ, চিলিং আদিত যেতিয়া অভিযান চলায়, তেতিয়া দলটোৰ চকুত ধৰা পৰা নাছিল একো। কিন্তু দলটোৱে যেতিয়া ডাইনিং ৰুমত সোমাল আৰু তাত তেতিয়া ভালকৈ অভিযান চলাল, তেতিয়া ওলাই পৰিল জলঙাৰ মেকুৰী। হয় বন্ধুসকল, আপুনি কল্পনাও কৰিব নোৱাৰিব এটা ঘৰত যে ইমান বিশাল সম্পত্তি থাকিব পাৰে। গোটেই দলটোৰে চকু কঁপালত উঠিল যেতিয়া ডাইনিং ৰুমটোৰ পিছফালে আৰু এটা ৰুমৰ লকাৰত, হয় বন্ধুসকল, এই গোটেই ৰুমটোতে যেতিয়া ভৰ্তি হৈ আছিল অকল টকাই টকা। লকাৰত টকা, ৱালত টকা, ৱালৰ ভিতৰত টকা, কেৱল টকা আৰু টকা, কেৱল নোটৰ বান্দিল আৰু বস্তা ভৰ্তি টকা। হয় বন্ধুসকল, এই আৰবপতি পীয়ুষ জৈনৰ ঘৰত ক'ৰ পৰা ইমান টকা আহিল? কোনোবা ৰাজনৈতিক নেতাৰ টকা নেকি এইবোৰ? প্ৰশ্ন হেজাৰটা আহি গৈছে আপোনাৰ, মোৰ আৰু সমগ্ৰ দেশৰে। কিন্তু ইমানবোৰ টকাৰ মালিক পীয়ুষ জৈন কিন্তু চলে এজন সাধাৰণ মানুহৰ দৰে, এখন সাধাৰণ মটৰ চাইকেলত।